নমস্কাৰ। মানুহে আপোনাক কেতিয়া কেনেদৰে ব্যৱহাৰ কৰে? আপোনাৰ সাজপাৰ দেখি কোনে কেনেদৰে ভাবে? মোৰ নিজৰ জীৱনত সংঘটিত দুটি ঘটনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ধনীসকলকতো বাদেই দিয়ক, আমাৰ দুখীয়াসকলৰ প্ৰতি কেনে মনোভাৱ ৰাখে চাবচোন দেই। এবাৰ মই ৰেলৱে প্লেটফৰ্মত গৈ এটি তৎকাল টিকেটৰ বাবে ৱেইটিং লাইনত ৰখি আছিলোঁ। যিহেতু মই বহিৰাজ্যত থাকোঁ, মোৰ কৰ্মক্ষেত্ৰত মোক কিবা কাৰণত নিৰ্ধাৰিত ডেটতকৈ আগত মাতি পঠিয়ালে আৰু সেয়েহে মোক এটি তৎকাল টিকেটৰ অতিকৈ প্ৰয়োজন আছিল। গতিকে মই ৰেলৱে ষ্টেচনত গৈ যিহেতু তৎকাল টিকেট কৰিলে লাইন ধৰিব লাগে, লাইন ধৰি আছিলোঁ। মোৰ লগত 4জন যুৱক আছিল। তেখেতলোক পৰিধানত ইমান পৰিষ্কাৰ পৰিচ্ছন্নতা নাছিল। সিহঁতি আছিল 1ৰ পৰা 4 নম্বৰলৈ আৰু মোৰ নম্বৰ আছিল 5। যেতিয়া নেকি তৎকাল টিকেট খোলা আৰম্ভ হ'ল, কাউণ্টাৰত বহি থকা মানুহজনে তৎক্ষণাত সিহঁতক কৈ দিলে যে তৎকাল টিকেট এভেইলেবল নাই। সিহঁতি বহুত কাকুতি মিনতি কৰিছিল যে চাওকচোন, বেলেগ ট্ৰেইনত থাকিবও পাৰে, আৰু কাউণ্টাৰত বহি থকা মানুহজনে নোচোৱাকৈ কৈ দিছিল যে টিকেট নাই। সিহঁতক আঁতৰাই দিলে মোৰ কাৰণে এবলৈ ভালেই হ'ল, যিহেতু সিহঁতৰ যদি ট্ৰেইন বিচাৰি থাকিলেহেঁতেন মোৰ তৎকাল টিকেট পোৱাটো অসম্ভৱ হৈ পৰিলহেঁতেন। কিন্তু কথাটো হ'ল, সিহঁতক যে আঁতৰাই দিলে, তাৰপিছত মই যেতিয়া গ'লোঁ, মোৰ টিকেটটো মই চাবলৈ গ'লোঁ, মোকো প্ৰথমতে কৈছিল, কিন্তু মোক সন্মান সহকাৰে কৈছিল, দাদা আপোনাৰ ট্ৰেইনখনত টিকেট উপলব্ধ নাই। মই তেতিয়া তেখেতক কৈছিলোঁ যে দাদা চাওকচোন, কেনেবাকৈ প্ৰিমিয়ামত থাকিব পাৰে। তেতিয়া তেখেতে তুৰন্ত মোক প্ৰিমিয়ামটোত চাই দিলে আৰু তাত মোক টিকেটটো কনফাৰ্ম কৰি দিলে। পাৰ্থক্য এইটোৱে হ'ল যে সেই ল'ৰাকেইজনৰ যি পৰিধান আছিল, যিহেতু মই বাহিৰত থাকোঁ, বাহিৰৰ পৰা ঘৰলৈ গ'লে যেনে হ'লেও মোৰ কাপোৰত এটা পৰিষ্কাৰ পৰিচ্ছন্নতা থাকে, নহয়নে? আৰু সিহঁতি আছিল ঘৰত কাম কৰা, আৰু ঘৰত কাম কৰা মানুহৰ আমাৰ অসমতো জানেই, যেনে হ'লেও কাপোৰত অকণমান পুৰণা যেন গোন্ধটো থাকেই, নহয়নে? আৰু ভাগ্যই সেইখিনিতে বদলি কৰিলে চাওকচোন। সিহঁতৰ কাপোৰ দেখি সিহঁতক আঁতৰাই দিলে আৰু মোৰ কাপোৰ দেখি মোৰ ৰিকুৱেষ্টটো মানি মোক টিকেটটো কনফাৰ্ম কৰি দিলে। ঠিক দ্বিতীয়টো ঘটনা, এবাৰ কি হ'ল, মই যিহেতু ঘৰতে আছিলোঁ, গতিকে মোৰ কাপোৰ পিন্ধাত ইমান এটা চখ নাই। মোৰ এনেকুৱাও দিন আছে যে মই ঘৰত পিন্ধি থকা কাপোৰযোৰেই মই গোলাঘাট টাউনত গৈ এপাক ভুমুকি মাৰি অহাও দিন আছে। সেয়েহে মই ঘৰতে আছিলোঁ। সেইদিনাখন কিবা কাৰণত মোক ATM-ৰ পৰা অলপমান পইচা উলিয়াবলৈ প্ৰয়োজনীয়তা আছিল। মোৰ ল'ৰাটোৰ সৈতে গৈ মই ATM-ত সোমাই পইচা উলিয়াবলৈ বুলি সোমালোঁ, আৰু কিবা কাৰণত ATM-টোত টেকনিকেল ইছ্যু দেখুৱাই আছিলে। মই ATM-ত থকা চকীদাৰজনক ক'লোঁ, দাদা ATM-টোত পইচা নাই নেকি? চকীদাৰজনে মোক উত্তৰ দিলে, যদিহে একাউণ্টত 100 টকাও নাথাকে, তেতিয়াহ'লে ATM-টোত দুখ দি কি লাভ, আপোনাৰ একাউণ্টতে পইচা নাই। মোৰ মনে মনে খং উঠিল। মই কথাটো বুজি পালোঁ, মোক যেন কিয় তেনেকৈ ক'লে। মই সেইদিনাখন পৰিধান কৰি গৈছিলোঁ এটি ঘৰত পিন্ধি থকা গেঞ্জি আৰু এটি হাফ পেণ্ট, সেয়েহে মানুহজনে মোক তেনেকৈ ক'লে। মই তেতিয়া চকীদাৰজনক ক'লোঁ, আপুনি কি কাপোৰ দেখি জাজ কৰে নেকি? মই কিমান টকা উলিয়াব আহিছোঁ আপুনি জানে? তাৰপিছত
তাৰ কাষতে থকা একেটা ৰুমতে তাৰ কাষত থকা দ্বিতীয়টো ATM-ত মোৰ অন্য এটি ATM কাৰ্ডেৰে মই টকা 8,000 উলিয়ালোঁ। আৰু সেই চকীদাৰজনৰ অকণমান বাট বিতকো হ'ল মোৰ ভাগৰ। তেনেতে এটি আৰু এজন অকণমান কাপোৰ কানি পিন্ধাত ভালেই অকণমান আদহীয়া বয়সৰ মানুহজন আহিল। সেই মানুহজনেও মোৰ কাপোৰ দেখি মোক ক'লে, ভাইটি 100-200 টকা নোলায় আকৌ ইয়াত, 500 টকাহে ওলায়। মই বোলো নহয় দাদা, মই 8,000 টকা উলিয়াইছোঁ। কিন্তু তেখেতে মোক মোৰ পিন্ধি থকা কাপোৰযোৰ দেখি ভাবিলে যে ইয়াৰ একাউণ্টতনো কেইটকা পইচা আছে, হয়তো পইচাই নাই, সেইকাৰণে এই ATM-ৰ পইচা নাই কৈছে। গতিকে ইয়াৰ পৰা মই এইটোৱে শিকিলোঁ যে জীৱনত আপুনি যদি পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ভাল কাপোৰ পিন্ধি যদি আপুনি কিবা এটা কামত ওলাই নাযায়, আপোনাৰ হয়তো হ'বলগীয়া কামটো নোহোৱা হৈ আহিব। আৰু সকলোৰে এটি অনুৰোধ থাকিল, কাপোৰ দেখি কাৰোৰ পইচা বা কাৰোবাৰ শিক্ষাগত অৰ্হতাক তুলনা নকৰিব। হয় তেওঁ দেখাত লেতেৰা পেতেৰা হ'ব পাৰে বা কিবা কাৰণত ঘৰত থকা কাপোৰযোৰ পিন্ধি যাব পাৰে, কিন্তু তেখেতৰ ওচৰত যে পইচা নাথাকিব, তেখেত যেন শিক্ষিত নহ'ব, সেই কথাটো যদি ভাবি আমি কথা কওঁ, সেই যিজন মানুহ গৈছে তেখেতটো লজ্জিত নহয়, কিন্তু আপুনি নিজেই লজ্জিত হৈ আহিব লাগিব, নহয়নে? গতিকে কাপোৰ দেখি কথা কোৱা পূৰ্বে সাৱধান হোৱাটো অতিকৈ প্ৰয়োজন, নহয়নে? মোৰ নিজৰ জীৱনৰ দুটি অভিজ্ঞতাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু সামৰণি মাৰিলোঁ। আপোনালোকে শুনি কেনেকুৱা পালে জনাব দেই। আপোনালোকৰ লগত কেতিয়াবা বাৰু এনেকুৱা ঘটনা ঘটিছেনে? যদিহে ঘটিছে কমেণ্টত জনাব নাপাহৰিব দেই। ইমান পৰে মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।